हेलो नमस्कार मोर चेनेलলৈ पुनर्बार स्वागतम जनाइছো। আজি মই জলপাইৰ জেলি বনাম আৰু অলপমান মিঠা আচাৰ বনাম। একেটা বস্তুৰে দুটা হ'ব। তাৰ কাৰণে মই এতে 2 কেজি মান জলপাই লৈছো আৰু জলপাইকেইটা ভালদৰে এনেকৈ ধুই লৈছো। এতিয়া এইকেইটা এনেকৈ সৰু সৰুকৈ কাটি লম মই। এনেকৈ গোটেইখিনি জলপাই সৰু সৰুকৈ এইখিনি মই এনেধৰণে সৰু সৰুকৈ কটা হৈ গৈছে। এইবাৰ এইখিনি সিজাবলৈ দিম। মই গেছৰ চুলাটো জ্বলাই লৈছোঁ আৰু ইয়াতে এটা কেৰাহী দি লৈছোঁ। এইবাৰ ইয়াতে মই পানী দি ল'ম। এইবাৰ জলপাইখিনি ইয়াতে মই সিজিবলৈ দিম। জলপাইখিনি ডুব যোৱালৈকে পানী দিব লাগিব, এনেকৈ ডুবি থাকিব লাগিব। প্ৰায় 20 মিনিটমান সময় এইখিনি সিজিব লাগিব। এতিয়া জলপাইখিনি এনেকৈ সিজি গৈছে। এইবাৰ জলপাইখিনি পানীখিনি উলিয়াই ল'ম, কাৰণ এইখিনি মই পেলাই নিদিওঁ। এইখিনিৰে মই মিঠা আচাৰ বনাই থ'ম অলপমান, সেইকাৰণে এইখিনি এনেকৈ ভালকৈ উঠাই লৈছোঁ। এইবাৰ ইয়াতে মই চেনিখিনি দি দিছোঁ, কাৰণ পানী হিচাপেহে চেনিখিনি দিব লাগে। সেইকাৰণে মই এইটোৰে আধা বাটি চেনি দিছোঁ। ইয়াৰ কাৰণে য'তটো এইখিনিয়ে হ'ব। এইখিনি কিছু সময় এনেকৈ লাৰি থাকিব লাগিব। এতিয়া মই জেলিৰ কাৰণে সিজোৱা জলপাইখিনি মিঠা আচাৰ বনাই থ'ম, আৰু তাৰ কাৰণে আচাৰত দিবৰ কাৰণে মই এইখিনি মছলা লৈছোঁ। মছলাৰ কাৰণে মই 1 চামুচ চফ গুটি লৈছোঁ, 5টা শুকান জলকীয়া লৈছোঁ, গোটা জিৰা লৈছোঁ, কেইটামান জালুক লৈছোঁ, 4টা এলাচি লৈছোঁ, ধনিয়া গুটি লৈছোঁ, বগা সৰিয়হ, ক'লা সৰিয়হ আৰু জনি গুটি কেইটামান লৈছোঁ। এইখিনি এইবাৰ মই ভাজি ল'ম গোটেই। ইয়াতে মই প্ৰথমতে ধনিয়াখিনি আৰু জালুকখিনি দি দিছোঁ, আৰু এইবাৰ জিৰাখিনি দিছোঁ, কাৰণ সৰিয়হখিনি অলপ পিছতহে দিম। সৰিয়হখিনি বেছি টাইম নালাগে, সোনকালে হৈ যায়। এইবাৰ সৰিয়হখিনিও দি দিছোঁ আৰু জলকীয়াকেইটাও দিছোঁ। এইখিনি হৈ গৈছে, কাৰণ মই এইখিনি ধুই ভালকৈ শুকাই ৰাখিছোঁ, অলপ ভাজি লৈছোঁ, আৰু ভাজি ল'লে গোন্ধটো ভাল হয়। ইয়াতে মই একো কালাৰ ব্যৱহাৰ কৰা নাই, এইটো নেচাৰেল কালাৰ হয়। আৰু অলপমান নেমুৰ ৰস দিলে, ইয়াতে অলপমান মই এটা নেমুৰ ৰস উলিয়াই লৈছোঁ, এইখিনি ইয়াতে দি দিছোঁ। নেমুৰ ৰসখিনি দিলে আৰু ধুনীয়া কালাৰ আহিব। ইয়াত একো কালাৰ ব্যৱহাৰ কৰিব নালাগে। এইখন উতলি আছে কাৰণে তলত কালাৰটো আহিছে, নমাই ল'লে কালাৰটো হৈ যাব। আৰু এইখিনি নমাবৰ কাৰণে আমি এটা চাব পাৰি, মাপটো কিমান হ'লে নমাব লাগে। তাৰ কাৰণে আমি ইয়াতে অলপমান এনেকৈ লৈ চাব লাগে। লৈ চালে বস্তুটো অলপ ঠাণ্ডা হ'ব দিব লাগে। যদি এইখিনি গট মাৰে তেনেহ'লে বুজি পাম যে এইখিনি হৈ গৈছে নমাবৰ সময়। এইখিনি এনেকৈ
দিলে বাগৰি আহিছে, গতিকে অলপ সময় আৰু লাৰিব লাগিব এইখিনি। এতিয়া এইখিনি হৈ গৈছে, ইয়াতে অলপ সময় ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত মই বটলত ভৰাই ৰাখিম এইখিনি। এতিয়া মই মিঠা আচাৰখিনি বনাবৰ কাৰণে জলফাইখিনি লৈছোঁ আৰু গেছৰ চুলাত এটা কেৰাহী উঠাই দিছোঁ। ইয়াতে এইবাৰ মই মিঠাতেল দি ল'ম। মিঠা আচাৰ হয় যিহেতু বহুত বেছি তেল নালাগে। আৰু ইয়াতে মই এচামুচ এইবাৰ পাঁচফোৰণ দি দিছোঁ। এতিয়া মই সিজাই ৰখা জলফাইখিনি ইয়াতে হালধি এচামুচ দিছোঁ। ইয়াতে নিমখ মই প্ৰয়োজন অনুসাৰে দি দিছোঁ। জলফাইৰ মিঠা আচাৰ গুড় বা চেনিৰে বনাব পাৰি। মই ইয়াতে আজি দুয়োটা দিছোঁ, অলপমান গুড় দিছোঁ আৰু অলপ চেনিও দি দিছোঁ। অকল গুড় বা চেনিৰেও বনাব পাৰি। মই আজি দুয়োটা দি দিছোঁ অলপ অলপ। এইবাৰ মই গুড়ি কৰি লোৱা মছলা গুড়াখিনি দি লৈছোঁ। অলপ ৰাখি দিছোঁ মই, কাৰণ অলপ বেছি হ'ব পাৰে বুলি অলপ ৰাখিছোঁ। এইখিনি দি লাৰি চাইছোঁ এনেকৈ। একেটা বস্তুৰে, কাৰণ জেলিও হৈ গ'ল এইখিনি জলফাইতে আৰু মিঠা আচাৰখিনিও হৈ গ'ল। একো বস্তু পেলনি নগ'ল, নহ'লে এইখিনি পেলাই দিব লাগিলেহেঁতেন। গেছৰ চুলাটো বন্ধ কৰি দিছোঁ আৰু অলপ ঠাণ্ডা হ'বলৈ দিম এইখিনি, তাৰপিছত এইখিনি নমাই ল'ম। এতিয়া মই আচাৰখিনি ইয়াতে নমাই লৈছোঁ আৰু জেলিখিনিও মই ইয়াতে ভৰাই লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত অলপমান পনীয়া হৈ থাকোঁতে ভৰাব লাগে, কাৰণ গোট মাৰিলে ভৰাবলৈ দিগদাৰী হয়। চাওকচোন কিমান ধুনীয়া হৈছে, ইমান নেচাৰেল কালাৰ। মই একো কালাৰ ব্যৱহাৰ কৰা নাই। এনেকৈ ঘৰতে বনাই আৰু একেটা বস্তুৰে মই দুয়োটা বস্তু বনাইছোঁ, একো বস্তু পেলনি নগ'ল। সেইখিনি জলফাইতে মই জেলিও বনালোঁ আৰু সেইখিনিৰে এইখিনি মিঠা আচাৰো বনাই থলোঁ। গতিকে এনেধৰণে আপোনালোকেও এবাৰ বনাব, খাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।